নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোক সকলোকে দিদি ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে গমেই পাইছে আজি ৰাস আৰম্ভ হৈ গৈছে, গতিকে ময়ো মন্দিৰলৈ যাই আছোঁ। তো কি হৈ আছে দেখুৱাবলৈ চেষ্টা কৰিম আৰু চাই থাকক ভিডিঅ'টো। আৰু এইফালে মানে দোকান বান্ধি আছে যেতিয়া কিহৰ দোকান দিবি? দোকান দিব লাগিব পুৰি না দে ঠিক আছে আনি থোৱা হৈছে, এইবিলাক জানেই আৰু। এইটো হৈছে আমাৰ ভাগিনা, একদম ঠাণ্ডাই লাগা নাই এইটা। সেইটো ভাগিনা ঠাণ্ডা লাগছে না নাই? লাগা নাই। এইটা হৈছে আমাৰ বুটু, পূজা চাব আহিছে। এইটা বুটু, এইটা কুসুম, এইটা কনিষ্ক, আর এইটা জন। এটা একদম পপকর্ন খাব বলে পুরা কই আছে। ল এটা ল, এটা ল, এটা ল ল বুটু, বুটু ল নাই, বুটু ল নাই, ল ল ল ল ল ঠিক আছে তো সাবস্ক্রাইব কৰি দিব। জয় পরম ব্রহ্ম শ্রীকৃষ্ণ ভগবান শ্রী হরি বল হরি বল হরি বল হরি বলা হরি বলা হরি বলা এইফালে পুরা দাদিয়ে পুরা একদম ফন্টা মারি আছি, ব্লগ বানাব পুরা মারি আছি। আর এইফালে পুরা লাউ একদম গিটাহে আছে, পুরা একদম লাউ
কেনে লাও পুৰা লাগি গৈছে কামত দাদী কেনে মাৰি আছে না পুৰা লাগি গৈছে আমাৰ আটা পুৰা মাৰি আছে ঘণ্টা কেনে এটা মাৰি থাক আৰু ফাইনেলি বান্ধা হৈ গ'ল বাছা একদম বান্ধা হৈ গ'ল ইফালে একদম বান্ধা হৈ গ'ল পঢ়াত হৈ গ'ল যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে ফেচবুক পেজটো ফ'ল' কৰিব তো আজিলৈ ইমানে বাই বাই